Hello guys, welcome to Legally. তো এতিয়া মই গৈ আছোঁ আগতে এই ৰাস্তাটো চাওক এইয়া চাওক এইখন হৈছে পাহাৰ এয়া বৰষুণ পৰি আছে এইয়া চাওক এইটো বেলেগ নহয় দেই এইটো কোনো বেলেগ জেগা নহয় এইটো আমাৰ গুৱাহাটীতে থকা এটা ৰাস্তা ধুনীয়া ৰাস্তা ছাগলপাৰা লখৰা ৰোড হয় এইটো আৰু এতিয়া বৰষুণ দি আছে আৰু মই গৈ আছিলোঁ লখৰা বজাৰ কিন্তু বৰষুণটো বেছিকৈ পৰাৰ কাৰণে এয়া গছৰ তলত ৰৈ দিলোঁ এয়া চাওক গছ এয়া চাওক গছ তো গছৰ তলত ৰৈ কিনে অকণমান বৰষুণৰ পৰা বাচিব ট্ৰাই কৰিছোঁ আৰু এতিয়া মই গৈ আছোঁ লখৰা বজাৰ আজি যিহেতু ছানডে তো অকণমান লখৰা বজাৰৰ পৰা অলপ লোকেল চব্জি লৈ আহোঁ অলপ লোকেল বস্তু লৈ আহোঁ আৰু এইয়া পাই গ'লোঁ মই লখৰা বজাৰ নামি দিলোঁ মই বাইকৰ পৰা নামি এয়া ৰাস্তাতে পূৰা বজাৰ বহি গৈছে মই এতিয়া লেফ্ট ছাইডে এনেকৈ সোমাই যাব লাগিব এইফালে লেফ্ট ছাইডে মেইন বজাৰ গৈছে আৰু এইফালে চিধা ৰাইট ছাইডে মেইন হাইৱে এয়া দেখিছেনে আপোনালোকে এই চালা এইবিলাক ই ৰিক্সা টি ৰিক্সা আৰু বজাৰৰ দিন এই ৰিক্সা যা 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 সোনকালে যা চব জাম লগাই দিয়ে জানেনে এই বজাৰৰ দিনা ভাগ্য ভাল আজি মানুহ অলপ কম নহ'লে একদম পূৰা ঠেলা হেঁচাকৈ যাব লাগিলে হয় কিছুমান চব্জিৱালা পলাই ফুটুং দিছে এয়া এইবিলাক ঢাকি থৈ দিছে পলিথিনেদি বৰষুণ পৰি থকাৰ কাৰণে ইহঁতৰ ছাতি আছেতো সেইটো কাৰণে অলপ লেবেল হৈছে ইহঁতৰ আৰু এয়া এনেকৈ লেবেলত বহি কিনে পূৰা দোকান দি আছে আম চাম কিবা কিবি আজি মানে A to Z আপোনালোকক দেখুৱাম লখৰা বজাৰ একদম ইমূৰৰ পৰা সিমূৰলৈকে দেখুৱাম কিন্তু বৰষুণটো পৰিল সেইটো কাৰণে এয়া ছাতিৰ তলত ৰৈ দিলোঁ অকণমান বৰষুণটো কমক ৰ'ব অলপ তাৰপিছত দেখাই আছে আপোনালোক এইফালে এয়া কণী চণীবিলাক আৰু এইয়া পাই গ'লোঁ কৰ্দৈ টেঙা মধুৰিআম এইবিলাক লোকেল মধুৰিআম লোকেল সফ্ৰেং এইবিলাক মধুৰিআম এইটো জলকীয়া কেইটকা 100 টকা হা কোৱা 100 টকা আহি কেনে ল'ম ৰ কাজি নেমুটো নাই গোল নেমুটোহে ভাই হা এইটো নহয় আহি কিনে চাই আছিলোঁ মোক ঠগাব খুজিছে ভাই ইহঁতে কিন্তু মই কি বস্তু ইহঁতে গমেই পোৱা নাই পলু না পলু এইকেইটাই হা এই বেয়া কৰি পেলাইছা দেখোন কিয় হোৱা নাই বেয়া চব মৰিছে হা চব মৰিছে দেখোন ব্লগ বনাই আছোঁ ব্লগ বনাই আছোঁ কেইটকানো পলু হা পলু কেইটকা কোৱা ৰ আহি কেনে লৈ আছোঁ বাপ্পা ঐ ভাই কি দামে খাব নোৱাৰি দে এনেকৈ ঠগাই যাব লাগিব আৰু আহি কিনে লৈ আছোঁ ৰ বুলি উপায় নাই 180 টকা বোলে পোৱা আৰু এইফালে সেয়া হৈছে আচলি মাল আমাৰ লোকেল চুলাই বনোৱা মাল হৈছে এইবিলাক যাক কোৱা হয় বাখৰ বহুতে ভাবে এইবিলাক বগা বগা গোল গোল কি নাৰিকলৰ লাড্ডুৰ নিচিনা কিমান মুৰ্গা 500 400কে নেদা হা নহয় সঁচা না মিছা কিলো 500 এয়া 1 কিলো নহয় কতবা 3 পোৱা মান আছে আহি আছোঁ চবকে ঠগাই আহি আছোঁ আহি আছোঁ বুলি কি কৰবি আৰু ভাই উপায় নাই লোকেল মুৰ্গী যি কোটি ভাতা দাম বাপ্পাৰে বাপ মৰিব লাগব 500 টকা 550 টকা কিলো
নকমাই 1 টকা হা 30 টাকা কেনে দা 30 টাকা দি 1 কিলো ল 1 কিলো দি 1 কিলো 30 টাকা লবি দে হা কি ভাল চাই দে অলপ চিলচিলা সেইটো দি মানুহ ক'ত হ'ব এই বজাৰ বৰষুণত ডাঙৰ পলিথিন এটা দিবি হা আজি সঁচাকৈ লখৰা বজাৰত মানুহ একদম বহুত কম এই বৰষুণটো একদম চব মানুহবিলাকক দৌৰালে ইয়াৰ পৰা আৰু সেইফালে চিধা চিধি যে দেখিছে আপোনালোকে এইফালে গাহৰি কাটে এইফালে গাহৰিৰ বজাৰ কিন্তু মই গাহৰিৰ বজাৰত আজি নোসোমাওঁ মই ডাইৰেক্ট এতিয়া মাছৰ বজাৰত সোমাইছোঁ যোনফালে মাছ লোকেল মাছবিলাক বিক্ৰী কৰে সেইফালে এইবিলাক চব লোকেল মাছ আৰু এইবিলাক যে বেপাৰীবিলাক দেখিছে আপোনালোকে এইবিলাক চব মানে বাহিৰৰ পৰা আহা ইয়াৰে লোকেল বেপাৰী এটাও নাই এই বেপাৰীবিলাক চব বাহিৰৰ এই নলবাৰী চলবাৰী বৰপেটা নলবাৰীৰ বেছিভাগ আৰু এইফালে এয়া লাল লাল কমন কাৰ্প মাছ দেখা পাইছোঁ কমন কিমান কিমান 300 ৰচা আৰু কমে ৰচা মৰা কমল কাঠ মাহা কিমান টাইমলৈ জিয়াতে থাকিব নেকি দাদা কিমান দেই কিমান হ'ব এইটো ৰঙাটো 1.5 কিলো মান হ'ব এইফালে চাই আহি আছে হা ভোগা কিমান 300 করে হা 300 করে মতে আছে 300 সব 300 কিমান দেই এটা মাছ এটা আছে সামনে আজি ইয়াৰে বেপাৰী মাহক মই ঠগাবা অহা নিচিনা হৈছে এই বৰষুণৰ বতৰত ইহঁতেও ভাবছি কি কাষ্টমাৰ আহিছে দাম সুধি যাই থাকে 400 টকা কমে সেইখিনি এই লমৰা তহঁতৰ মাছ আজি তোহাক ঠগাবাই আছোঁ তহঁতক আজি ঠগাইহে যাম আজি আৰু এইখনে আছিল লখৰাৰ মাছৰ বজাৰ কিন্তু আজি খুব কম বৰষুণৰ বতৰৰ কাৰণে মাছ বেপাৰীবিলাক চাগে ইমান অহা নাই তো সেইটো কাৰণে ইমান মাছ ওলোৱা নাই আৰু এইফালে এয়া সৰু সৰু ঘৰবিলাকত মাংস কাটি আছে ইয়াতে আপোনালোকে কাটা হাঁহ মুৰ্গী পাৰ চব পাব ইয়াত এয়া লিভাৰ পট হ'ব নেকি এইবিলাক আছে দেখোন হা হাঁহ কিমানকে কাটা ন আৰু কাটা হাঁহৰ কিলো বোলে 700 টকা ৰাইজ অকল আৰু এই পাচিবিলাক দেখিছে যে এই পাচিবিলাকৰ ভিতৰত হাঁহবিলাক আছে সৰু ডাঙৰ যি হাঁহ লাগে আপোনালোকে তাৰ ভিতৰত পাই যাব পাচিবিলাকৰ ভিতৰত এতিয়া দামবিলাক সুধি চাওঁ ৰ'ব কিমান হ'ব এইবিলাক 900 টাকা রাখি জোৰা লবা কেটা হয় বাটি কি দাম দাম কোন আছে তোমার এনেকৈ দিছিল এনেকৈ দি এইটো এনেকৈ 300 টকাত লৈ ল'লোঁ ঘৰত গৈ কাটিম ইয়াত কাটিলে 100 টকা এটা এক্সট্ৰাকৈ দিব লাগে সেইটো কাৰণে ইয়াত নাকাটিলোঁ ঘৰত গৈ কাটিম তো হাঁহ কিনিলে মই কেতিয়াও বজাৰৰ পৰা কাটি লৈ নাযাওঁ মই নিজে বাছোঁ নিজে কাটোঁ ঘৰত কাটা আৰু বাছাৰ মজাই বেলেগ তেতিয়াহে হাঁহ খোৱাৰ নিচিনা লাগে ক'ত গ'ল দোকানী মূলা কেইটকা 60 কম নকৰা এক পোৱা দি বান্ধা কিমান হয় বান্ধা কিমান বান্ধা হা 60 টকা আৰু এইটো ফুলটো 60 টাকা
মূলাই দিয়া খোৱা আঠা আঠা গৰম কৰি পেলাবি কি 80 টকা ল'বি পাদি হা হ'ব দে আদা নহৰু কিমান বাইদেউ হা পোৱা 50 কম নাই আৰু এইফালে এইবিলাক চব শাক এইফালে পুই শাক ডাঠা শাক ৰঙালাওৰ আগ মেষ্টা টেঙা বৰাপাত চব শাক পাব আপোনালোকে কিমান ভাগ এই ভোট জলকীয়া ভাগ কেইটকা 20 টকা শাক এটা দি সেই কি ভয় কৰি আছা তই 20 বা 20 টকা ন ভাগ হা এই 20 টকা না এটা দি এই কুদে ভালছে দি এইটোৱে ভাল আছিলে এটা দিনা বেছিকে এটা দিনা ডাঙৰ চলিছে পইচা ভিজি কেনেকৈ ভিজি অৱস্থা কাহিল হৈ গৈছে কেলা টেনশন খাই না টেনশন ললো না কোনো না হ্যাঁ পোৱা 20 টকা জলকীয়া দিছোন মোক 20 টকাৰ বেছিকৈ দিবি দেই অলপ ইমান পোৱা 80 টকাকৈ বিক্ৰী কৰি আছা মাথা চাথা গৰম কৰি পেলাবি হা মাথা চাথা গৰম কৰি পেলাবি দি দুটামান দি Pisue, kering dalam tanah sih. Oh. ৰখি থাক 20 টকাৰ কেইটা দিবি ক হা এই 10টা দি 9টা দি বাৰু 9টা দি পাৰিবি দে এই ল'ৰাটোৱে বৰ মহা সমস্যা হ'ল নহয় মোৰ এইকেইটা কেঁচাহে খাবা ভাল পক্ষী নাই বৰ দিগদাৰ হৈছে ক'ৰ পৰা আনছানো এই বেলেগ বেলেগ নাই একে নেমু হয় নেকি এতিয়া বাৰু ডাঙৰ দি ৰ মই বেলেগ বুলিহে লোৱা নাই এই কাজি নহয় নেকি ডাঙৰ দি কেইটা হ'ল বজাৰ চজাৰ কৰা হৈ গ'ল এতিয়া বৰষুণত তিতি হ'লেও গৈ থাকোঁ আৰু ঘৰত এইফালে এয়া দাদাৰো কিজানি আজি বেপাৰ ইমান ভাল নহয় ন আৰু এই বৰষুণত আৰু কি এই বৰষুণত আৰু ক'ত ভাল হ'ব তামাম বৰষুণ একদম কিন্তু বৰষুণত তিতি হ'লেও বজাৰ কৰিলোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু